এফালে নাই ন লাইট নাই যে নহয় দেখি নাপায় সেইকাৰণে ন যেনেকৈ এইটো দেখি পোৱা নাই ফটোখন ইমান ধুনীয়া আছিল ফটোটো বহুত ধুনীয়া হৈ আহিছে গাড়ী এখন আহিছিল পাকঘৰত আছে মই জুবি প্ৰতিবাদৰ অন্তৰা কোনোবাই ৰেকৰ্ডিং কৰিলে নে নাই জানো এইটোতো ফটো আছিল নাই নেকি হিমাদ্ৰী বৰুৱা বাইদেউক অশেষ ধন্যবাদ জনালোঁ আৰু ভৱিষ্যতেও তেওঁৰ পৰা এনেকুৱা কবিতা বা গান শুনিব পাৰিম বুলি আশা ৰাখিলোঁ আৰু আমাৰ মাজত অকণমান অপেক্ষা কৰিব আমাৰ মাজত সংগীত শিল্পী আহি পাইছে তেখেতসকলে সংগীত পৰিৱেশন কৰিব